নমস্কাৰ বন্ধুসকল, আজি বিশ্ব পৰিৱেশ দিৱস। সেইবাবে এটা গছপুলি নামঘৰত বাউণ্ডাৰীৰ ভিতৰত ৰুবলৈ লৈছোঁ। এইটো এটা বকুলৰ পুলি, গতিকে এই পুলিটো ৰুবলৈ যাওঁ আহক। আহি আছে গছপুলিটো ৰুবলৈ। তেওঁ স্মৃতি জীয়াই ৰাখিবলৈ আমি এটা গছপুলি ৰুবলৈ গৈছোঁ। আহক আমি গছপুলিটো ৰুবলৈ যাওঁ। গৰু ছাগলীয়ে নাখাবলৈ এনেকৈ বেৰা দি দিয়া হৈছে দেই।